তো গাইস স্বাগতম আপোনালোকে চাই আছে এমজে ফানি ব্লগছ এটা জচিলা হে মানে তামাম মানুহ গাইস টপি মানুহ গাইস বহুতৰ ৰিকুৱেষ্ট আৰু মানে ৰেকমেন্ডেশনৰ ওপৰত নিৰ্ভৰ কৰি আজি এই ভিডিওটো বনাবলৈ ওলাইছো নৰ্মেল এটা ভ্লগ ভিডিও কি ভিডিও কেনে কি মই কথাখিনি কৈছো বাকি মই এটা এনকে ৰাইডাৰ তো বাকি মই এটা কথা কৈ দিব বিচাৰিছো বহুতে সুধে ইউটিউব কৰাৰ কাৰণে দাদা কি প্ৰয়োজন বা ভাইটি কি প্ৰয়োজন হয় তো মই এটাই আপোনালোকক তাৰমানে এনসাৰ দিওঁ ইউটিউব কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট এটা ধুম পাগল হ'ব লাগিব আমাৰ দৰে পাগলৰ লগতে অলপমান সাহস লাগিব বাকি টকা পইচা সিমান কথা নাই বাৰু আমিও সিমান ইনভেষ্ট কৰা নাই এতিয়ালৈকে তো এইখিনি বস্তুৱে লাগিব তো এনকে ইউটিউব ষ্টাৰ্ট কৰক নিজৰ ওপৰত বিশ্বাস ৰাখক চাব একদিন সফল হ'ব তো সেই আৰু যাই আছোঁ আজি স্কুলত বহুত দিনৰ মূৰত ভেৰি এক্সাইটেড বহুত দিন যাই যোৱা নাই স্কুলত তো যাই বাকীকেইটাক লগ পাই আছোঁ বাকী মেম্বাৰকেইটা তাতে আছে তো এনেকৈ ৰাইডাৰ আহিছে তো যাই লওঁ বলক তো মানে গাইজ স্কুলকৈ যাই আছোঁ মই কৈ আছোঁ আপোনালোকক মানে কি মানে আপোনালোকক মানে স্কুলে বিহু বাখ্যা দিছে মানে অসমৰ জাতীয় উৎসৱটোক জীয়াই ৰখাৰ স্বাৰ্থত আৰু মানে এতিয়া নিউ জেনেৰেশ্যনখিনি সেই বস্তুখিনি জানাৰ কাৰণে তাৰমানে বিহুটো পালন কৰিব দিছে তো আমাৰ স্কুলতো বিহু পালন হ'ব আজি তো তাকে যাই আছোঁ ভিডিঅ'টো যে আমাৰ স্কুলৰ বাথৰুম বহুতখিনি চেঞ্জ হৈ গৈছে আমি যোৱাৰ পিছত কিন্তু মানে বহুত মানুহ মই লাজতে মানে অলপ শিকি আছে বঢ়িয়া স্কুলত আহি কেনে লাগছি তো চাহ অলপমান নাচনি নাচলা না নাচবা কোনটো গানত ইমান দেৰিকে তো গৰু গৰা গোটাইখিনিৰ কাম দিছে দেও পাৰে তো দেৰি হৈ গ'ল অলপ একো নাই বঢ়িয়া মাছ তো এতে সব প্ৰেক্টিচ চলি আছে এইটো বিক্ৰম তোমার কেন লাগছি জয়নালা ধরব মারি দা জানে ভাই মই ধরব 12 বছর মানে বঢ়িয়া এই হাওয়া হসি মানে এই গাইজ অসমীয়া ভাষা এখন প্ৰথম নহয় এখনো আমাৰ ইমোশনে একৰকম সেইগিলা ৰুমগিলা মানে আমি পোৱা নাছিলোঁ সেইখিনি টাইমত তো মানে আমি যোৱাৰ পিছত ৰুমগিলা কমপ্লিট হৈছে তাৰপিছতহে পাইছোঁ তো মানে এখন ফিল্ডত যিমান পঢ়িছোঁ না কৈছা যিমান খেলা খেলছোঁ মানে আপোনালোকক ক'ব নোৱাৰোঁ মানে ক্লাছ অফ হ'ল মানে আমাক ছুটি দিলে আমি ডাইৰেক্ট চব দাউৰি এখন ফিল্ডত তো সেই ৰুমগিলা আমি যোৱাৰ পিছতে নিৰ্মাণ হৈছে তো সেইগিলা ৰুমৰো আমি মানে এক্সপিৰিয়েঞ্চ নাপালোঁ আৰু কি গম কপালতে নাছিল হয় না তো পিছফালে বিহু চলি আছে এখন ফিল্ড আমাৰ কলেজৰ স্কুলৰ সৰি মোৰ কলেজ আহিছে কাৰণ 3 বছৰ কলেজতে গেল স্কুলটো বাঢ়ি যাব বেছি দক গাইছ চাই থাকক
guys, এটা ভিউ ডল রেডি হয়েছে এটার ভিউ নেওয়ার কারণে বুট লোলা দেখা দিয়ে এটা এঙ্গে দিয়ে এঙ্গে Oh guys, kelas ini তো গাইস ভিড়ভাড়ৰ পৰা অলপ পাতল জেগাত মানে আমাৰ ছাৰ আছে আমাৰ ৰতন ছাৰ আছে তো ছাৰ প্ৰথমবাৰৰ বাবে মানে আমাৰ বিদ্যালয়ত এনেকৈ বিহু পাতিছে কেনে মানে বহুত ভাল লাগিছে নলবাৰী জিলাৰ বগলত স্থিত সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু নিকেতন এখন ঐতিহ্যমণ্ডিত শংকৰদেৱ শিশু নিকেতন ইয়াত পোনপ্ৰথমবাৰৰ বাবে বহাগী উৎসৱ পালন কৰা হৈছে ইয়াত বহুত ন পুৰণি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সমাহাৰ ঘটিছে সঁচাকৈ বহুত ভাল লাগিছে এটা উৎসৱমুখৰ পৰিৱেশ আৰু লগতে যোনবিলাক মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকো আহিছে মানে ভাল লাগছে আৰু চবৰে হয় হয় তো সঁচাকৈ বহুত ভাল লাগিছে ছাৰহঁতক বহুত মিছ কৰোঁ তাৰমানে বহুত ক্লাছ কৰিছিলোঁ আগতে সঁচাই সেইগিলা দিন আৰু বেয়া লাগে বহুত বেয়া লাগে কথা নাই তোমালোকৰ কাৰণে সদায় এই দুৱাৰ মুকলি আছে গতিকে প্ৰতি বছৰে এই নিকেতনৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন ষ্টাৰসহ বহুত ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে গতিকে এইটোৱে বিচাৰিম অনাগত দিনত এই নিকেতনৰ মানে গৌৰৱ অক্ষুণ্ণ থাকে আৰু আপোনাৰ খবৰ পৰা এনেদৰে আমি সহায় মানে পাই থাকোঁ তো এইখিনিয়ে আছিল অলপ চমুকে ছাৰৰ পৰা মানে বিহুটো কোনকৈ কি কেনে ধৰণৰ মানে এইবাৰ এৰেঞ্জমেণ্টখিনি কৰা হ'লে সেইখিনি জানিলোঁ বাকী তো চাই থাকক আৰু দেখাও তো ভিডিঅ'টো শেষ হ'লে চাই থাকক বাবু আছে নাচিছ না নাচপা তো বিহু গান না মানে গ তো সেয়াই আৰু আমাৰ এটা লগৰ আছে এটা লগৰ আপি আমাৰ আমি আগতে তাৰমানে বহুত উদ্ভণ্ডালি কৰিছিলোঁ ক্লাছত বেয়া লাগে এইগিলা দিন গাইছ মনত পৰিলি তো লগটো চাই থাকক এণ্ডলৈ ভিডিওটো আজি নাছিলে দিবুগুৰি আমাৰ স্কুল পিছফালে দৰ্শকে চাবলৈ গ'লে আমাৰ আনুষ্ঠানিক ভিডিঅ' হৈছে আনুষ্ঠানিক অবিহনে মনৰ উৎসাহত নাচিছোঁ কোনোবাই গাইছোঁ কোনোবাই কিবা স্বাভাৱিক কিন্তু বহাগৰ বিহু বুলি এইবাৰ নাচিলে ভাল নালাগে